মৰ্নিং মই ধ্ৰুৱজ্যোতি পাঠক পাঠশালা শৰাইঘাট হুণ্ডাই। তো আজি ঘটনা হ'ল কি আমি নতুনকৈ এটা ডেমনষ্ট্ৰেশ্যন আৰম্ভ কৰিব ওলাইছোঁ অৰা গাড়ীখনৰ ওপৰত। তো এইখন হৈছে আমাৰ অৰা S6 অপশ্যনেল গাড়ী হয়, এইটো ভিণ্টেজ ব্ৰাউন কালাৰ হয়। তো আমি ইয়াৰ পৰা ষ্টাৰ্টিং কৰোঁ। পেট্ৰল ভাৰ্চন হয়। তো এইটো হৈছে আপোনাৰ প্ৰজেক্টৰ হেডলেম্প, এইটো S6 অপশ্যনৰ পৰা আমি এভেইলেবল পাওঁ। তো এইটো প্ৰজেক্টৰ হেডলেম্প উইথ টাৰ্ণ ইণ্ডিকেটৰ, লগতে ইয়াতে বুমৰেং LED টুইন টুইট বুমৰেং LED ইয়াতে দিয়াৰ আছে। এইটো ডে টাইম ৰানিং লেম্প বুলি কয়, দিনতো জ্বলে ই ৰাতিও জ্বলে। নেক্সট ইয়াৰে তলত থাকিব আমাৰ প্ৰজেক্টৰ ফগ লেম্প। এইটো প্ৰজেক্টৰ ফগ লেম্পত আমাৰ কোৱালিটিটো দেখাত সুবিধা হয়, কোৱালিটিৰ মাজেৰে দেখাত সুবিধা হয় যেতিয়া আমি ফগি ছিজনত। লগতে এইটো কম ফিনিছত আহে আপোনাৰ উইথ ইয়াতে ইয়াৰ কাৰ্টেন থাকিব। তো ইয়াৰ কাৰ্টেনৰ বেনিফিটটো হৈছে কি, আমাৰ যেতিয়া আমি গাড়ীখন ৰানিং কৰি থাকোঁ নইজটো কম হৈ যায় আৰু ইয়াৰটো চকা এইটো চাইডেদি গুচি যায়। তাৰ ফলত কি হয়, গাড়ীখনৰ মাইলেজ বঢ়োৱাত সহায় কৰে আৰু ষ্টেবিলিটি মেইনটেইন কৰাত সহায় কৰে। আহক, হানিকম মেটকম গ্ৰিল ফিনিছ হয়, ধুনীয়া ডিজাইনৰ, কোনো কোম্পানীত আজিলৈকে এনেকুৱা অহা নাই। R15 ৰেডিয়েল টিউবলেছ টায়াৰ ডায়মণ্ড কাট এলয় হয়। ফ্ৰণ্টত ডিছ আছে, ৰিয়াৰত ড্ৰাম আছে। ইলেক্ট্ৰিক RVM, আউটসাইড এণ্ড ৰিয়াৰ ভিউ মিৰৰ উইথ টাৰ্ণ ইণ্ডিকেটৰ ইয়াতে লাগি আহে আপোনাৰ S6 মডেলৰ পৰা। তো আমি S6 অপশ্যনতো আমি এইটো এভেইলেবল পাওঁ। তো এইখন ফুল্লি অট'মেটিক হয়, ফুল্লি ইলেক্ট্ৰনিক হয়, আমি ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰোঁ। এইটো হৈছে ক্ৰোম ফিনিছ ডোৰ হেণ্ডেল, এইটো S6ৰ পৰা আহে, এইটো S6 অপশ্যনতো এভেইলেবল হয়। তো যিহেতুকে এইখন S6 অপশ্যনেল গাড়ী হয়, এইখন S6 অপশ্যনতো ক্ৰোম ফিনিছ ডোৰ হেণ্ডেল পাওঁ আমি। নেক্সট থাকে এইটো আপোনাৰ চাৰ্কফিন এণ্টিনা, এইটো অন্য এণ্টিনাত কৰি এইটো উন্নত মানৰ, এইটো চাৰ্কফিন বুলি কয়। এইটো হৈছে ৰিয়াৰ ডিফগাৰ, যিবিলাক আমি ইয়াত দেখি আছোঁ আপোনাৰ চিন এইটো একচুৱেলি ডিজাইন নহয়, এইটো হৈছে বেনিফিট আপোনাৰ। এইটো ৰিয়াৰ ডিফগাৰ বুলি কয়। তো ৰিয়াৰ ডিফগাৰৰ বেনিফিট হৈছে কি, আপোনাৰ যেতিয়া ফগি ছিজনত আমি ফ্ৰণ্টৰ গ্লাছখন শুকাই যায়, ফ্ৰণ্টৰ গ্লাছখন আমি এচিৰ সহায়ত আমি শুকাই ল'ব পাৰোঁ। তো এইখনতো আমি এচিৰ হাৱা নাপাওঁ। ঠিক তেনেকৈ ইয়াতে ভিতৰত ছুইচ আছে, ৰিয়াৰ ছুইচ। ৰিয়াৰ ছুইচ প্ৰেছ কৰাৰ পিছত অট'মেটিকেলি হিট হয়, তো মেগনেটিক টায়াৰবিলাক তো হিট হৈ কেনে শুকাই দিয়ে। তো সি এটা বেনিফিট ৰিয়াৰ ডিফগাৰ বুলি কয়। নেক্সট হৈছে এইটো জেড শ্বেপত LED টেইল লেম্প, ধুনীয়া ডিজাইনৰ হয়, লগতে স্মাৰ্ট ট্ৰাংক হয়। এইটো আমি ছুইচত স্মাৰ্ট ট্ৰাংক বুলি কওঁ। ছুইচতো আপোনাৰ এই ট্ৰাংকটো খুলিব পাৰি। ইয়াৰে বুট স্পেচ আছে আপোনাৰ 402 লিটাৰ, 402 লিটাৰ। স্পেয়াৰ পাৰ্টছখিনি ইয়াতে এভেইলেবল পাব, জেক টেকখিনি গোটেইখিনি ইয়াতে পাই যাব। তো আমাৰ ৰিয়াৰ এচি ভেণ্টৰ বেনিফিটটো হৈছে কি, আমাৰ পিছফালৰ মানুহখিনিও আপোনাৰ এচিৰ হাৱা অতি সোনকালে ল'ব পাৰিব আৰু গাড়ীখন ঠাণ্ডা হোৱাত সোনকাল হ'ব। এইখন হৈছে ফুল পাৱাৰ উইণ্ডো, আপোনাৰ 4খন পাৱাৰ উইণ্ডো হয়। এইখন ভিতৰৰ পৰা ক্ল'জ অ'পেন কৰিব পাৰি, আপোনাৰ RVM দুখন এইটো ক্ল'জ অ'পেন কৰা, আৰু এইখন 4খন হয়। আৰু যদি পিছফালৰ ৰিয়াৰৰ দুখন যদি আমি কেতিয়াবা আমি ব্লক কৰি থ'ব লগা হয়, এই ছুইচটো আমি প্ৰেছ কৰিলে আমি ব্লক কৰি থ'ব। সম্পূৰ্ণ কিলেছ হয়, ইয়াত পুছ বুটাম ষ্টাৰ্ট আছে, এইটো পুছ বুটাম ষ্টাৰ্ট হয়। তো এইটো আমি ষ্টাৰ্ট কৰিব পাৰিব, 1 2 3 4 5 এণ্ড ৰিভাৰ্ছ পাব আপুনি। তো আমি গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি চাওঁ ভিতৰৰ পৰা। এইটো পুছ বুটাম ষ্টাৰ্ট হয়। ক্লাছটো আমাৰ হুণ্ডাই গাড়ীত ক্লাছ পেডেলটো প্ৰেছ নকৰাকৈ কেতিয়াও গাড়ী ষ্টাৰ্ট নহয়। তো মই ষ্টাৰ্ট কৰিলোঁ। ফুল্লি অট'মেটিক আপোনাৰ AC পাব আপুনি, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, যিটো আপোনাৰ অটো বুলি কয়। ইয়াত ফুল গ্লোভ বক্স পাব এটা। ইয়াতে আপোনাৰ গাড়ীখন যেতিয়া আপুনি ৰানিং কৰি থাকিব, ইয়াতে আপোনাৰ ঠাণ্ডা পানী, কোল্ড ড্ৰিংকছ যিকোনো বস্তু ইয়াতে ৰাখি থাকিব পাৰিব। তাৰ ফলত আপোনাৰ বস্তুখিনি ঠাণ্ডা হৈ থাকিব, গৰম নহয়। ইয়াতে পাব আপুনি ৰিয়াৰ পাৰ্কিং কেমেৰাৰ সুবিধাখিনি পাব উইথ DRVM পাব। গাড়ীখন ৰানিঙৰ সময়তো আমি এইখনত নাচালে হ'ব, আমি ইয়াতে চাব পাৰিম আমি। তো এইটো DRVM বুলি কয়, ড্ৰাইভাৰ ৰিয়াৰ ভিউ মিৰৰ। চ' ইয়াতে এভেইলেবল এটা বেনিফিট দিছে কি টিল ষ্টিয়াৰিং। তো কেতিয়াবা আমি কমফৰ্টেবলৰ কাৰণে আমি কি হয়, আমি সদায় মানে এইটো ছিষ্টেমত আমি হয়তো গাড়ীখন চলাব নোৱাৰোঁ পাৰোঁ। তো তাৰ পৰা আমাৰ ভাগৰ জলি অনুভৱ হয়, আমি এইটো কৰি লৈ ইয়াত এডজাষ্ট কৰিব পাৰোঁ। লগতে ইয়াতে আৰু এটা সুবিধা আছে কি, যেনে আমি ধৰক ড্ৰাইভাৰত যদি কিছুমান চাপৰ মানুহে যদি গাড়ীখন চলাব ধৰক অসুবিধা হয়, আমি ছিটটো এডজাষ্টমেণ্ট কৰিব পাৰোঁ। তো এইটো এডজাষ্ট কৰিব পাৰোঁ, এইটো আমি অফ কৰিব পাৰোঁ। যদি তেনেকুৱা দীঘল মানুহ যদি থাকে আমাৰ, তেনেকুৱা আমি ছিটটো ডাউন কৰি ল'ব পাৰোঁ। এইটো ড্ৰাইভাৰ ছিট এডজাষ্টেবল বুলি কয়। তো লগত থাকিব ইয়াত
চাৰ্জাৰ ইয়াৰ ৱায়াৰলেছ চাৰ্জাৰত আপোনাৰ কি আইফোন লেভেলৰ মোবাইল হওক বা যিকোনো মোবাইলত আপোনাৰ যদি ৱায়াৰলেছ মানে চাৰ্জাৰ আপোনাৰ যদি এভেইলেবল থাকে ইয়াতে ফোনটো ৰাখিলে হ'ল এনেকৈ তো ইয়াতে আপোনাৰ চাৰ্জ লৈ থাকিব এতিয়া মোৰ ফোনটোত ৱায়াৰলেছ চাৰ্জাৰ নাই যিহেতুকে ইয়াতে চাৰ্জ লোৱা নাই বুজি পালে কি আছিল আৰু